হাতত মেহেন্দি আঁকিছোঁ পংকজে আঁকি দিছে থেংক ইউ ৱেলকাম আজি আমাৰ বিহু আছে হুঁচৰিত যিহেতু লাগিব সেইকাৰণে এতিয়া লগাইছোঁ 2:30 হ'ল 5টাত পাবগৈ লাগিব ধুনীয়াকৈ লগাইছোঁ থেংক ইউ এয়া হৈছে চিকাগো বিহুৰ প্ৰিপাৰেশ্যন 1980 চনতে কৰিছিলে চিকাগোত থকা অসমীয়াসকলে বিহু নমস্তে সকলোকে স্বাগতম জনাইছোঁ মই কৃষ্ণালী আজি এটা ভিডিঅ' লৈ আহিছোঁ আচলতে আজি হৈছে 22 এপ্ৰিল আজি 22 এপ্ৰিলত চিকাগোত থকা যিসকল প্ৰৱাসী অসমীয়া তেওঁলোকে বিহুৰ আয়োজন কৰিছে বিহুত কি হৈ থাকে আপোনালোকক দেখুৱাম আৰু জনাবলৈ পাই সুখী হৈছোঁ যে এতিয়া 78ৰ পৰা তেওঁলোকে বিহু আৰম্ভ কৰিছিলে তাৰপাছত এবাৰ ভূপেন হাজৰিকা আহিছে তাৰ অলপ ফটো আছে সেই ফটোখিনি লগাই দিম বহুত ছিনিয়ৰ লোকে আচলতে আয়োজন কৰিছিলে সেইসমূহ দেখুৱাবলৈ চেষ্টা কৰিম তেওঁলোকৰ মন্তব্য আপোনালোকক আগবঢ়াম কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত on piano. Let's welcome them.
আমি হুঁচৰি মাৰিলোঁ, আপোনালোকে দেখা পালে, অলপ ক্লিপ কৰি দেখালোঁ। কেনেকুৱা পালে আপোনালোকে কাইণ্ডলি জনাব। খুব লৰালৈকে আমি আজি পাছলৈ প্ৰেক্টিছ কৰিলোঁ, সেইকাৰণে। কেনেকুৱা হ'ল হুঁচৰি? বঢ়িয়া হ'ল বঢ়িয়া হ'ল। How was the হুঁচৰি? Good, really good. Okay, thank you. সম্ভাৰ দেখুৱাই দিছোঁ। বহুতখিনি খানা আছে, সকলোৱে লৈ আছে। নমস্কাৰ। নমস্কাৰ। এতিয়া 78ত ভূপেন দা আহিছিল ইয়ালৈ, তেতিয়া আমি খবৰ পাই তেখেতক লগ ধৰিলোঁ আৰু দিবাকৰৰ গাড়ীতে একচুৱেলি আমি তেখেতক চিকাগো ফুৰালোঁ। ফুৰাই আমাৰ এপাৰ্টমেণ্টলৈও আহিলে। এটা চিনিয়ৰ ফেমিলি আছে ডেকা বুলি, কল্যাণ ডেকা, তেওঁলোকৰ তাত ভূপেনৰ বিষয়ে ভাত ৰান্ধি নিজেও ৰন্ধা বঢ়া কৰি, গতিকে আমি তাতে নাচ গান কৰি আমি সদায় মানে আমাৰ হেৰিটো আমাৰ কালচাৰটো সংস্কৃতিটো আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকক আমি শিকাইছোঁ আৰু আশা কৰোঁ ভৱিষ্যতে আমাৰ মানে ল'ৰা ছোৱালীবিলাকে ভালকৈ শিকিব আৰু আমাৰ এই সংস্কৃতিটো সদায় জীয়াই থাকিব। Do you want to know?